everyone, মই মনীষা আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল মই মনীষালৈ। যেহেতু ডিসেম্বৰ মাহ নতুন বছৰক আমি আদৰিব লাগিব আৰু পুৰণা বছৰটোক বিদায় দিব লাগিব। বহুত বেছি স্মৃতি বা বহুত বেছি ভাল বেয়া দিন আমি আমাৰ মাজত হামুচি আমি আগবাঢ়ি যাবই লাগিব। গতিকে বহুত দিন প্ল্যান কৰিলো যে ক'ত যাম লগৰ কেইজনী সকলো ব্যস্ত কামত। গতিকে মোৰো তেনেকৈ মিলি অহা নাছিলে। তাৰপিছত থৈ দিলোঁ ডিসেম্বৰ 22 কৰিলোঁ। মোৰ এক্সাম হ'ল তো ভাইবা আছিলে, গতিকে সেইটো কেঞ্চেল কৰিলোঁ। তাৰপিছতে কৰি ল'লোঁ ডিসেম্বৰ 29। তো আজি 29 ডিসেম্বৰ। তো আমি ওচৰতে যাম, লগৰ কেইজনী খানা এটা খাম, ওচৰতে খাম। আৰু প্ৰায় কৈ থাকে যে বহুতে কয় যে তহঁতৰ খালি মদন কাম। ইয়াছ, মদন কাম ওচৰতে আছে, যিহেতু ওচৰতে খাই আহোঁ আৰু যিহেতু সুবিধা মিলাই লৈছোঁ। তো এনেকৈ ওলাই লৈছোঁ। ওলাই কৰি এতিয়া গৈ থাকোঁ আৰু লগৰ কেইজনী আহি পেলাই মানে কি জেগাবোৰ ৰাখিব লাগে। পিকনিক প্লেচবোৰ আপোনালোকে জানেই বহুত বেছি এইকেইদিন মানুহ বা পৰ্যটক আহি থাকে। গতিকে আমিও সেইকাৰণে সোনকালে ওলাই মেলি ল'লোঁ, গা চা ধুই ল'লোঁ। এতিয়া ঘৰৰ পৰা মদন কাম দিবলৈ বুলি যাওঁ আৰু লগৰ কেইজনী আহি আছে। ভিডিঅ'টো শেষলৈকে চাই থাকিব, কি হয় খানাত, কেনেকুৱা ধৰণৰ এনজয় হয়। মই ভাবোঁ ফুল জচিলা ভিডিঅ' হ'ব এইটো। এয়া আমি ৰাইটাৰ চাৰিআলি পালোঁ। তাৰপিছত সিহঁতকেইটাই ফোন কৰি আছে তো গৈ পাম আৰু লাহেকৈ। বেয়া হৈ গৈছে। কোনে ৰাখিছে ফোন কৰিব লাগিছে। খানা খাবলৈ হ'লে চৌকাটো একদম মেইন ৰন্ধা বঢ়া কৰিবলৈ। তো এনেকৈ খৰি চৰি গোটাই মেলি আচলতে অৰ্পিতা বহুত বেছি কষ্ট কৰিছে ষ্টাৰ্টিঙৰ পৰা বনোৱালৈকে। গোটেইখিনি তাই সম্পূৰ্ণ দায়িত্ব ল'ব পৰা ছোৱালী একদম। তো এনেকৈ সকলোৱে লাগি গৈছোঁ নিজৰ কামত। এয়া আমাৰ অনামিকা হাই দিব ধৰিছোঁ ব্লগ বনোৱাৰ কাৰণে। আপোনালোকে দেখা পাই থাকিব সম্পূৰ্ণ ভিডিঅ'টোত আমাৰ কোন আছে খানাত। এই পৰ্যটকবোৰ দেখিছেনে, এইবোৰ অহা ষ্টাৰ্ট হৈ গৈছে, খুব সোনকালে আহিছে। তো এনেকৈ আমিও লাগি গৈছোঁ আমাৰ কামত। তো এফালৰ পৰা কামবোৰ ষ্টাৰ্ট কৰিলেহে সোনকালে হ'ব আৰু আজিকালি বেলাটো খুব সোনকালে যায়। গতিকে মই বিচাৰি গ'লোঁ সেইফালে ঝাৰু। এয়া আমাৰ সৰু লাগি গ'ল জুই উঠাই দিয়া। তো অৰ্পিতা আৰু সৰু দিবে লাগি আছে আৰু প্ৰত্যেকে এনেকৈ এইটোৱে কামবোৰ কৰি আছে আৰু আহি গ'লা ফাইনেলি। কি কবি ক। পিঁয়াজখিনি লৰাই পেলাই ক্ৰেডিট ল'ব আৰু চচমা পিন্ধিবা। এয়া মাংস আৰু মাংস আছে বাৰু। ये पिकनिक खाइले
তোলা পিকনিক যায় দে ভাল লাগছে যা দীক্ষিতা হাই এটা তো হা মান দেরিকে আইছা তুমি বেয়া পাইছো নাইস টু মিট ইউ দীক্ষিতা এ দীক্ষিতা বা ভাই ভালো আছে আবার মাইরে ফোন জ্বালাই ভাল লাগিয়ে আমি দীপ্তি হিচাপে আমাক দেখা পাব দেই মই দেখিছো মাতিছো বাচ্চা চাও ভাগৰ দি পৰা খানা না নাই হাজারি ভাগে দাও নেকি মই কেনেকে খাই বড় জান লৈ নাই লাস্ট করবে লাগে মানুষ লাস্ট করছি আলু খোঁজে নিয়ে এ আলু কাম্পল এই দিছু হা সাবু সলিউশন পিয়াজ দিয়ে আর পিতা পিয়াজ দিয়ে দা স্প্রাইট তো यार बिल्कुल আর স্প্রাইট দিয়ে মা বনাই থকাৰ পাছতে গীতাশ্ৰীৰ মই বোলো অলপমান আগৰ পৰা আহোঁ মানুহবোৰ চাই আহোঁ কোনে কি বনাইছে এবাৰ চাই আহোঁ এইটো আচলতে ভাল লাগে কৰি কিনে এয়া কেকটো আচলতে অনামিকাৰ দীক্ষিতাৰ বাৰ্থডে আছিলে যোৱা হোৱা নাছিল গতিকে কেকটো খানাতে মানে ৰেডি কৰি দিলোঁ সিহঁতৰ কাৰণে ছাৰপ্ৰাইজ আছিলে सोनी पे नक दे सोने लगी दे मैनू सोनी पे नक दे सोने लगी दे सोनी पे नक दे सोने लगी दे सोने लगी दे এখন মুকলি আকাশখনৰ চাওকচোন চৰাইবোৰ ইমান ধুনীয়াকৈ উৰি আছে দেখা পালোঁ গতিকে বহুত ভাল লাগিল দৃশ্যটো গোটেই কেপচাৰ কৰি ল'লোঁ খুব ধুনীয়া এটা দৃশ্য আৰু এই ঘৰৰ কি হৈছে আপোনাৰ অনামিকা মানে তাইৰ কমপ্লেইনে নকৈছে আচলতে তাইৰ কথাবোৰ শুনি ভাল লাগে আমাৰ এনেকৈ যে কমপ্লেইন থাকে কথাৰ মাজত এইটো কৰ সেইটো কৰ সেইকাৰণে তাইক অলপমান ভালো লাগে জোকায়ো ভাল লাগে এয়া আমাৰ মানুহবোৰ সকলোবোৰ ব্যস্ত মই এইফালে কিবা কাটি আছোঁ আৰু এইফালে ভাগৰি গৈছে চবেই অলপমান মোৰ মোবাইলত লাগিছে বনোৱা মেলা চলি আছে এইফালে পূৰা জোচ তাৰপিছত চাবচোন এয়া স্পিডৰ খিনি দিয়া একদম নমস্কার করা ইয়াৰ মাজতে আমাৰ হাঁহৰ মাংস মাটিত পৰি গ'ল আচলতে দীক্ষিতে ধেমালিকৰ মাংস এপিচ লৈ ঘূৰাই আছিলে আৰু তাইৰ অৱদানতে মাটিত পৰি গ'ল তো মাংস পিছৰ পৰা মানে মাটিখিনি উতৰাব পৰা নাই একদম লাগি ধৰে যেন সেনেকুৱা হৈছে তো পানী দি অনামিকাই এনেকৈ হেল্প কৰিলে বাৰু তথাপিও মানে সেইখিনি পানী দি কাম নহ'ল তাৰপিছতে আকৌ ভালকৈ ধুব লগাত পৰিলে আমি এইবাৰ কি কৰিলোঁ আকৌ বেছি ভালকৈ ধুবৰ কাৰণে আমি যিখিনি খোৱা পানী মানে আনিছিলোঁ খাবৰ কাৰণে সেইখিনি পানী ব্যৱহাৰ কৰিবলৈ পৰিলে আৰু উপায় নাই দীক্ষিতাৰ কামাল এইখিনি একবাৰ প্লিজ
करे जब देखे हमें छुट्टी हैप्पी बर्थडे दीक्षिता কাটি দিলো মোৰ নামটো মানে কাটো কিয় কাটি এটা দুই খাই পোৱা দুই কই খোৱাই দিয়া হকি বাদ দিলা দীক্ষিতা বাৰ্থডে দিলে হকি বাদ দি দে ভালকে কামৰটো মাৰা ধুনীয়া মৰম লগা বাবুটো আহিল তাৰ বলটো মানে খেলি থাকোঁতে আমাৰ গাৰ্ডৰ বলটো উঠাই দিলোঁ তাক buku pati malah jadi bukan jajale berjaba buat hinai jajale berjaba buat hinai mori jentu marka mori jentu mareka Jujur bakatiyoi nukole buju bakatiyoi nukole buju bakatiyoi jan hiya borai cuma jan hiya borai cuma Pati bakatiyoi jajale berjaba buat hinai jajale berjaba buat hinai jentu video tak kau juga. এবাৰ চাবলৈ দি বনাই বনোৱা বেলাখিনি সিহঁতক চাবলৈ দি পেলাই আমি কেইজনী মানে আহিলোঁ
আহি কিনে বোলো চাই যাওঁ ক'ত কি হৈছে ক'ত কি খাই আছে কোনে আচলতে খোৱাৰ টাইম অলমষ্ট হৈছিলেই তেতিয়া প্ৰায় 3টামান বাজি গৈছে আৰু তো মানুহবোৰে খাবলৈ বুলি বহিছে ঘৰততো আচলতে আমি সকলোৱে খাওঁ তথাপি বনভোজস্থলীত আহি পেলাই খোৱাৰ আমেজটো আচলতে বেলেগ নিজৰ আপোন বা মনে মিলা মানুহ কেইজনমানৰ লগত যেতিয়া খোৱা যায় সেইটো আচলতে জেগাখিনি কি এনেকুৱা ধুনীয়া হয় সেইটো মেটাৰ নকৰে দে সৰু কি হৈ আছে দে তেল আছে নেকি অলপমান অলপমান আছে কি চালাটো দিবা এই আমাৰ হাঁহৰ মাংস চালাড নেমু টেঙা এনেকৈ লৈ লৈছোঁ চিম্পল আলু ভাজি তো এনেকৈ আমি গোটেইকেইটা বহি ল'লোঁ শুনো বহুত বেছি হাঁহি ধেমালি ফূৰ্তি বহুত বেছি নাচিলোঁ বহুত ভাগৰ লাগিল তো গধূলি নহওঁতে ওলাই যাব পাৰিলে ভাল আচলতে পিকনিক প্লেচৰ পৰা আপোনালোকেও জানে কাৰণ গধূলি হোৱাৰ লগে বহুত বেছি ভিৰ হৈ যায় তো আমি বোলো যাওঁ
গতিকে গোটেইকেইজনীয়ে বিদায় ল'লোঁ আৰু আপোনালোকলৈ থাকিল নৱবৰ্ষৰ বহুত বেছি শুভকামনা আহিব লগা দিনবোৰ সকলোৰে ভাল হওক সপোনবোৰ পূৰণ হওক সেই কামনাৰে মই মনীষা বিদায় লৈছোঁ আজিৰ ব্লগটোৰ পৰা আৰু ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ সকলোলৈকে স্মৃতি হিচাপে সাঁচি থৈ দিওঁ আচলতে ব্লগত ভিডিঅ'বোৰ বেলেগ একো ইণ্টেনশ্যন নাই কেতিয়াবা চাই ভাল লাগে পিছত যেতিয়া মানে দিনবোৰ গৈ থাকিব যে আচ্ছা আমি এনেকুৱা কৰিছিলোঁ আচলতে সেইটো উদ্দেশ্যে ভিডিঅ' বনাওঁ তো থেংক ইউ ফৰ ৱাচিং এগেইন হেপী নিউ ইয়েৰ এণ্ড বাই বাই